back to my YouTube channel JUNAKI VLOGS. So guys, JUNAKI vlogger পৰা আজি আপোনালোকক অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো. তো গাইস আজিৰ ভিডিওটো ধামাকাদাৰ হ'বলৈ গৈ আছে. তো গাইস থাৰ্মেল চাই নিশ্চয় গমেই পাইছে আজি মই কেজনমান অসমৰ ইউটিউবাৰৰ কথা কম. তো গাইস এছামিজ ব্লগ বনোৱা ইউটিউবাৰৰ কথা কম. তো আপোনালোকে ডিসাইড কৰিব আপোনালোকৰ জনপ্ৰিয় ইউটিউবাৰ কোন. তো গাইস ব্লগ দেৰি নকৰি এতিয়া নাম কেইটা কওঁ আৰু আপোনালোকে ডিসাইড কৰিব আপোনালোকৰ মন পছন্দ ইউটিউবাৰ কোন. আপোনালোকে কমেন্টত মতামত দিব. তো গাইস ভিডিওলৈ আগবঢ়াৰ আগতে আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট মোৰ গাইস আপোনালোকে যদি মোৰ চেনেলত নতুন হৈ আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব আৰু গাইস শেষত ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি কমেন্টত মতামত দি থৈ যাব আপোনাৰ জনপ্ৰিয় ইউটিউবাৰ কোন. তো গাইস অসমৰ জনপ্ৰিয় ইউটিউবাৰ কোন মই আজিলৈকে কাকো হেনকা শুনাও নাই আৰু কোৱাও নাই. তো গাইস মোৰ জনপ্ৰিয় ইউটিউবাৰ হেনকা মই ধৰা নাই কাৰণ মোৰ ওচৰত সকলোৱে জনপ্ৰিয় মোৰ ওচৰত সকলোৱে ভাল সকলোৱে জনপ্ৰিয় ইউটিউবাৰ. গাইস আজিও মই এজন ব্লগাৰ. তো গাইস আজি মই কাকো বেয়াও ক'ব নোৱাৰিম কাকো ভালো ক'ব নোৱাৰিম. তো গাইস মোৰ ওচৰত সকলোৱে ভাল. তো আপোনালোকৰ ওপৰতে এইটো ডিসাইড হ'ব আপোনালোকৰ ওপৰতে এইটো হেৰি হ'ব. তো গাইস আপোনালোকে ডিসাইড কৰিব অসমৰ ইউটিউবাৰ কোনজন জনপ্ৰিয়. তো আপোনালোকে কমেন্টত লিখি দি থৈ যাব আৰু গাইস এতিয়া বলক ভিডিওটো আৰম্ভ কৰোঁ. তো গাইস ভিডিওটো চাই থাকক প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰিব. তো গাইস মই আপোনালোকক কেইজনমান ইউটিউবাৰৰ নাম কৈ আছো আপোনালোকে মন কৰি শুনি থাকক. গাইস আমাৰ অসমৰ ইউটিউবাৰ প্ৰথম 1 নম্বৰ হ'ল ডিম্পু বৰা আৰু গাইস 2 নম্বৰত হ'ল বিকাশ chetry 3 নম্বৰত হ'ল গাইস মনোজ ভাই আৰু গাইস বহুত ইউটিউবাৰ আছে কেইজন ইউটিউবাৰৰ কথা কম. তো গাইস মই যিকেইজনৰ নাম জানো আৰু যিকেইজন আমাৰ অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ সেইকেইজনেৰেহে নাম কৈ আছো. তো গাইস আপোনালোকে ডিসাইড কৰক কোনজন আপোনাৰ জনপ্ৰিয় মন পছন্দ ইউটিউবাৰ. তো গাইস আৰু কেইজনৰ নাম কৈ আছো আপোনালোকে শুনি থাকক. তো গাইস আমাৰ বঙাইগাঁৱত আছে ট্ৰেভেলাৰ নয়ন. তো গাইস এনেকুৱা নহয় যে খালি অকল আমাৰ ডিম্পু দা আৰু বিকাশ chetryয়ে নহয় গাইস বহুত ইউটিউবাৰ আছে আমাৰ অসমত অসমীয়া ব্লগ বনায়. তো আপোনালোকে নাজানিবও পাৰে সেইকাৰণে মই কৈ আছো. তো গাইস ডিম্পু বৰা বিকাশ chetry আৰু গাইস ট্ৰেভেলাৰ নয়ন. তাৰপিছত আপোনাৰ গুৱাহাটীত আছে আমাৰ অসমৰ ৰিপুন. তো গাইস আপোনালোকে এইকেইজন ইউটিউবাৰৰ ভিতৰত ডিসাইড কৰক আপোনালোকৰ মন পছন্দ ইউটিউবাৰ কোন. তো গাইস ভিডিওটো চাই থাকক আৰু গাইস শেষত কমেন্ট কৰি কৈ থৈ যাব কোন আপোনাৰ মন পছন্দ ইউটিউবাৰ. তো গাইস আজিৰ ভিডিওটো এইখিনিতে সামৰিছো. তো গাইস ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি থৈ যাব আৰু গাইস মোৰ চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ যাব. গাইস থ্যাংক ইউ.